Welcome to my channel Moonborimuk. Moonborimuk channel to লৈ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱী সকল ছাত্ৰ ছাত্ৰী সকল যিসকলে এই ক্লাছটো ল'ব বিচাৰিছে বা ক্লাছটোৰ পৰা কিবা আহৰণ কৰিব বিচাৰিছে তেনেহলে আহক আমি এই ক্লাছটোত আজি সাংখ্যিকীয় যুক্তিৰ পৰীক্ষা যিবিলাক পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষাত সৰাসৰ সুধি থকা প্ৰশ্ন এই ধৰণৰ প্ৰশ্নবিলাক আমি ইয়াত আলোচনা কৰিবলৈ লৈছো আজিৰ আলোচনা কৰিবলগীয়া প্ৰশ্নকেইটা ৰেলৱে পৰীক্ষাত আহি গৈছিল আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সাধাৰণতে 3-4টা 5টা প্ৰশ্ন সাধাৰণতে ৰেলৱে পৰীক্ষাত বা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত থাকে আৰু আজি আমি তাকে আলোচনা কৰিবলৈ লৈছো this type of questions are frequently asked in different competitive examinations. Today here we have discussed 5 questions, only 5 questions. We will try within 3 minutes or 4 minutes to discuss, to explain these things, and these questions are asked in railway examinations. So let us see what are the questions asked in the railway examinations and based on numerical reasoning ability. So first question is identify the missing term. Identify the missing term. So what is to identify here? So first term is 2, second term is 5, third term is 10, fourth term is 17, then 26. See, এনেকুৱা ধৰণৰ অংক থাকিলে লগে লগে আমি এটা মানসিকভাৱে প্ৰস্তুতি আৰম্ভ কৰিব লাগে যাতে তাৰ কিবা এটা বুদ্ধি উলিয়াই মিসিং ভ্যালুটো উলিয়াব পাৰো হেৰুৱাই যোৱা নম্বৰটো আমি উলিয়াব পাৰো নথকা নম্বৰটো আমি উলিয়াব পাৰো আমি প্ৰথমতে চাম যে 2 ৰ পিছত কিমান আছে 2 ৰ পিছত আছে 5 5 ৰ পিছত কিমান 10 আছে আমি যদি 2 ৰ পিছত এটা 3 যোগ কৰি দিও 2 + 3 তেনেহলে we will get 5 2 3 2 + 3 5 5 ৰ লগত এটা 5 এড কৰিলে কিমান হ'ব 10 10 ৰ লগত এটা 7 এড কৰি দিলে কিমান হৈছে 17 হৈছে 17 ৰ লগত এটা 11 17 ৰ লগত যদি আমি 9 এড কৰি দিছো তাৰ 26 হৈছে তাৰ মানে 3 5 7 9 3 5 7 9 ইতিমধ্যে এড কৰা হৈছে গতিকে 26 ৰ লগত ডেফিনেটলি 11 এড কৰিব লাগিব আৰু 26 ৰ লগত যদি আমি 11 এড কৰো তেনেহলে আমাৰ आंसर হ'ব 37 আমাৰ এই 37 টো হ'ব आंसर ঠিক তেনেকে আমি 37 টো যেহেতু आंसर হৈ গল আমি তেনেহলে নেক্সট প্ৰশ্নটোলৈকে আগবাঢ়ো আৰু এই প্ৰশ্নটোৰ উত্তৰ কৰোতে আমাৰ খুব বেছি 3-4 সেকেন্ডৰ ভিতৰতে আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ সফল হৈছো আৰু আমি দেখিছো সাধাৰণতে এই ধৰণৰ প্ৰশ্নবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীসকলে অনুমানতে বহাই থৈ আহে যিটোৰ ফলত তেওঁলোকৰ নেগেটিভ মাৰ্কিংৰ চান্স বাঢ়ি যায় বা নজনাকে এৰি থৈ আহে গতিকে আমি আজি তাকে চেষ্টা কৰিছো যাতে এইটো আমি এৰি থৈ আহিব নালাগে ইয়াৰ সম্পূৰ্ণ নম্বৰ পোৱা যায় এইবাৰ কৈছে আকৌ ডিটাৰমাইন দ্য মিসিং টার্ম ইয়াতে আকৌ এটা মিসিং টার্ম কোৱেশ্চন মাৰ্ক দিয়া আছে এইটোত আকৌ কেনেকুৱা হ'ব 4 4 ৰ পিছত 12 12 ৰ পিছত 8 8 ৰ পিছত 9 তাৰমানে বাঢ়ি গৈছে কমি গৈছে বাঢ়ি গৈছে কমি গৈছে এনেকুৱা ধৰণৰ থাকিলে আমি কি কৰিব লাগে আমি জোৰা জোৰাকে উলিয়াই চাব লাগে যত যত বাঢ়ি গৈছে সেইকিটা জোৰ জোৰকে আৰু যত যত কমি গৈছে সেইকিটা বেলেগ জোৰকে আমি যদি এতিয়া 4 ৰ লগত তেনেহলে আমি ইয়াতে যদি এনেকে চাও এই 4 টো আৰু এই 8 টো এই 8 টো আৰু এই 12 টো এই 12 টো আৰু 16 টো এনেকে যদি চাও আৰু যদি 12 আৰু এই 12 এই 9 এই 9 ইয়াৰ লগত চাও এই টো ইয়াৰ লগত চাও তেনেহলে আমি ইয়াক আইডিয়া কৰিব নিশ্চয় পাৰিম তেনেহলে 4 ৰ লগত 4 প্লাস কৰিলে 8 পাও এই 8 ৰ লগত 4 প্লাস কৰিলে 12 পাও 12 ৰ লগত 4 প্লাস কৰিলে 16 পাও ঠিক তেনেকে এই 12 ৰ পৰা 3 মাইনাস কৰিলে 9 এই 9 ৰ পৰা তেনেহলে আৰু কিবা এটা নম্বৰ আছে সেই নম্বৰটোৰ পৰা আকৌ 3 মাইনাস কৰিলে আমি কিমান পাও 3 পাও গতিকে এই নম্বৰটো ডেফিনেটলি কি হ'ব 6 হ'ব আৰু এইটো হ'ব 6 টো আমাৰ आंसर আমি দেখা পালো এই 6 টো আমাৰ आंसर এই 6 টো আমাৰ आंसर হৈ গল তেনেহলে আমি নেক্সট কোৱেশ্চনটোলৈকে আগবাঢ়িব পাৰো তাৰমানে আমি 3-4 সেকেন্ডৰ ভিতৰতে আমি आंसर উলিয়াব পাৰিছো আৰু সেকেন্ডৰ ভিতৰতে আমি आंसर উলিয়াব পাৰিছো গতিকে আমি ইয়াতে চাও ইয়াতে আৰু নেক্সট প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰো নেক্সট প্ৰশ্নটোত আমি কি পাম হোৱাট কামছ ইন দা মিসিং প্লেস একে ধৰণে কোৱেশ্চনটো খুদিছে মিসিং প্লেসত আমি কি পাম এইবাৰ আকৌ কেনেকুৱা আছে 9 12 ইয়াতো একে ধৰণৰ বাঢ়ি গৈছে মানে দুটা বাঢ়ি গৈছে আৰু দুটা বাঢ়ি গৈছে আৰু কি হৈছে মানে এই এনেকুৱা 9 10 ইয়াত এনেকুৱা আহিব এইবোৰ বাঢ়ি যোৱা ইয়াতে এনেকে বাঢ়িছে আৰু ইয়াত এইটো যে 9 ৰ পৰা 6 টো কমি আহিছিল গতিকে আকৌ 10 টো বাঢ়িছে ইয়াত এনেকুৱা 6 ৰ পৰা 12 12 ৰ পৰা 18 এনেকুৱা ধৰণে আহিছে
গতিকে এই নম্বৰটো কাৰ লগত থাকিব 9 plus 1 10 10 plus 1 definitely 11 হ'ব কাৰণ 11 ৰ লগত আকৌ 1 প্লাস কৰিলে 12 হ'ব গতিকে আমাৰ आंसर হ'ব 11 আমি খুব বেছি 3-4 সেকেন্ডৰ ভিতৰত এই आंसरটো উলিয়াব পাৰিলো আৰু আমি তেনেহলে নেক্সট প্ৰশ্নটোলৈকে যাওঁ what comes next মানে এই প্ৰশ্নটোৰে এতিয়া আকৌ কৈছে কি ইয়াৰ পিছত কি আহিব বুলি ক'লে আমি এইকেইটা আগতীয়াকে এবাৰ এনেকে চাই লৈছো এই নম্বৰ কেইটা আকৌ কেনে ধৰণে আছে এই নম্বৰ কেইটাত আকৌ আমি পাম এই নম্বৰ কেইটা এনেকুৱা ধৰণে আছে যত মানে কমি গৈছে কিমান কমিছে 1799 তাৰ পিছত 899 ইয়াৰ পিছত আছে 499 ইয়া যদি পিছফালে 99 থাকা হলেতো ভালেই আছিল ইয়াত দুটা 99 আছে আৰু থাৰ্ডটো 99 অকল এটা 9 আছে এনেকুৱা ক্ষেত্ৰত আমি এটা কাম কৰিব নোৱাৰো নেকি এই নম্বৰটো যদি আমি 2 ৰে ডিভাইড কৰো এই নম্বৰটো 2 ৰে ডিভাইড কৰিলে আমি কিমান পাও 899.5 পাম 899.5 পালে 0.5 টো আমি বাদ দিলে এইটো পালো আকৌ 899 ক যদি আমি 2 ৰে ডিভাইড কৰো তেনহলে আমি পাও 449.5 এই 0.5 টো বাদ দিলে এইটো পাও তেনহলে এইটোকো আমি 2 ৰে ডিভাইড কৰো 2 ৰে ডিভাইড কৰিলে কিমান পাম 2 ৰে ডিভাইড কৰাৰ লগে লগে আমি পাম 224.5 পাম 0.5 পালে আমি 0.5 টো যদি বাদ দিও তেনহলে আমাৰ आंसर হ'ব 8 আমি তাৰনে आंसर টো পাই গলে এতিয়া আমি এই কিটা আকৌ এবাৰ আমি মুছি থৈ গৈছো আমি এইবাৰ আমি উলিয়াম আমি 5 নম্বৰ প্ৰশ্নটো চাও 5 নম্বৰ প্ৰশ্নটোত আমাৰ কি থাকিব fill in the missing placeৰ এতিয়া কি আহিব ইয়াতে এই 5 ৰ পিছত কিমান আছে 11 এইটো বাঢ়ি গৈ আছে যেটো বাঢ়ি গৈ আছে তেনেহলে আমি এনেকে চাব পাৰো 5 ৰ পিছত আমি যদি এটা 6 এড কৰো কিমান হৈছে 11 হৈছে 11 ৰ পিছত আকৌ কিমান এড কৰিছো 12 এড কৰিছো তাৰমানে 6 আৰু ডাবল এড কৰিছো ইয়াত 6 এড কৰিলে ইয়াত 12 এড কৰিছো ইয়াত 12 এড কৰিলে এইবাৰ 24 এড কৰিম 24 এড কৰিলে আমি 47 পাইছো আৰু 47 ৰ লগত যদি আমি 47 ৰ লগত আমি তেনেহলে কিমান এড কৰিম ইয়াত 12 আছে গতি 40 আমি 48 এড কৰিব লাগিব আৰু 48 যদি এড কৰো আমি কিমান পাম 95 পাম গতিকে আমাৰ आंसर হ'ব 95 গতিকে ধন্যবাদ বন্ধুসকল আজিলৈকে আমি ইমানতে সামৰণি মাৰিছো এই ভিডিওটো যদি ভাল পায় তেনেহলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিওটো চাবলৈ আপোনালোকে ৰোহিত মানে আনকো ক'ব ঠিক আছে তেনেহলে আমি ইয়াতে আজি আমাৰ এই প্ৰগ্ৰামটোৰ সামৰণি মাৰিছো ধন্যবাদ